তো নমস্কাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ ইউটিউবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কিছু পদক্ষেপ ল'ব বিচাৰিছোঁ। আপোনালোকক আগতে কৈছোঁ যে আমি সৰু সৰু কিবা এটা পদক্ষেপ ল'লে আপোনালোকক জনাব বিচাৰোঁ। যি নহওক, আজি আমি আমাৰ ডাষ্টবিন বিতৰণ এটা আছে। কাৰণ আমি আগতে যিটো আপোনালোকে ভিডিঅ' চাইছে ডাষ্টবিন বিতৰণ, সেইটো আমাৰ হৈ গৈছে যদিও আমি এটা ঠাইত এতিয়ালৈকে দিয়া নাই ডাষ্টবিন। সেই ডাষ্টবিনটো আজি আমি বিতৰণ কৰিম। তাৰ উপৰিও আমি এটা সামাজিক অনুষ্ঠানত আমি এডাল বৃক্ষ ৰোপণ কৰিম। যিহেতু সকলোৱে জানে যিটো ক্লাইমেট চেঞ্জৰ কাৰণে এটা কিমান গ্ল'বেল ৱাৰ্মিং এটা আহি আছে, আমি সকলোৱে জানো। খুব ভয়াৱহ পৰিস্থিতি সংঘটিত হৈ আছে বিশ্বত, আৰু তাৰ নিৰ্মূল বা তাক শেষ কৰাৰ এটাই উপায় আছে, সেইটো হৈছে মানুহে পৰিৱেশৰ প্ৰতি সজাগ হ'ব লাগিব, পৰিৱেশক ভাল পাব লাগিব, গছ গছনি ৰোপণ কৰিব লাগিব। আৰু সেই বৃক্ষ ৰোপণৰ এটা বিপ্লৱ সূচনা হওক, আমি সেইটো চেষ্টা কৰিছোঁ। সেইকাৰণে আজি আমি এডালেই মাত্ৰ বৃক্ষ ৰোপণ কৰিম। পৰৱৰ্তী সময়ত ভালকৈ আমি ৰুম, কাৰণ আজি আমি অনানুষ্ঠানিকভাৱে কামখিনি কৰিবলৈ গৈ আছোঁ। তাৰ আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টি চাব। জিয়াই তুলিলা মুক, জিয়াই তুলিলা মুক, জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ। তাৰমানে অৱশেষত আমি বিচাৰি বিচাৰি তাৰমানে এডাল গাছ চিলেক্ট কৰিলোঁ। আমি যোনডাল বকুল, আমি তাৰমানে কৃষ্ণচূড়া আৰু বা ৰাধাচূড়া বা চিৰিজ এনেকুৱা ধৰণৰ আমি অলপমান ডাঙৰ হোৱা গাছ বিচাৰি আছিলোঁ। আমি তাৰমানে কৃষ্ণচূড়া ডাঙৰ হয়, সোনকালে ডাঙৰ হয়, আমাক তাতে অলপ চাহ দিয়ে আৰু চাহ দিয়ে। আমি বহু সময় বিচাৰিলোঁ কৃষ্ণচূড়া আৰু বকুল। আমাৰ নাৰ্চাৰীখন দেখুৱাই দি তাৰপিছত আমি বকুল ল'লোঁ। যি নহওক, শেষত আপোনালোকৰ শেষত একবাৰ নাৰ্চাৰীখন দেখুৱাব বিচাৰিছোঁ। ফাকেৰে স্মৃতিৰে খিলা পাত পৰে নে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ